one nation, one country, one religion, one language, which is very dangerous to all people of Assam, particularly tribal danger হৈ আছে খ্ৰীষ্টানসকল চাৰ্চ ধ্বংস হৈ যাব মুছলিমৰ মছজিদ ধ্বংস হৈ যাব ট্ৰাইবেল মানুহৰ ৰিজাৰ্ভেশ্যন নাথাকিব ট্ৰাইবেল শিক্ষিত নাথাকিব ট্ৰাইবেল অট'নমি কাউন্সিল নাথাকিব ট্ৰাইবেল মিটিং নাথাকিব ট্ৰাইবেল স্কলাৰশ্বিপ নাথাকিব আৰু ট্ৰাইবেল যিসকল কনষ্টিটিউশ্যনেল ৰাইট আছে সেইখিনি একেবাৰে ধ্বংস হৈ যাব সেইকাৰণে এই ইলেকশ্যনটো ইট ইজ নট এ জেনেৰেল ইলেকশ্যন দিছ election is challenging and it is to protect our own self. আমি নিজকে প্ৰটেক্ট কৰিব লাগিব আমি গোলামী হৈ থাকিব নোৱাৰোঁ আৰু নিজকে প্ৰটেকশ্যন কৰিবৰ কাৰণে আমি AI কাটাৰক HLC কেণ্ডিডেটক কেচিচিনো ভোট দি পেলাই জয়যুক্ত কৰিবৰ কাৰণে আমাৰ ইণ্টায়াৰ কাৰ্বি আংলঙৰ পৰা লৈ পেলাই কাৰ্বি আংলং আৰু প্লাছ যিসকল ৰাইজে বসবাস কৰি আছে আদিবাসী হওক আহোম হওক আদিবাসী হওক মৰাণ হওক আৰু আপোনাৰ চিয়াং মানুহ হওক কি কয় বড়ো মানুহ হওক মাৰাঠ মানুহ হওক কি হওক সকলোৱে দলে বলে আহি পেলাই AI কাটাৰক আমি দি পেলাই জয়যুক্ত কৰাটো আমি Save tribal, please cast your vote to AI Qatar. Only the candidate in Assam, the person who is going to address our problems in the parliament, the most competent and most efficient, that is Mr. AI Qatar, who will be addressing our grievances in the parliament. And at the same time, we don't want any government. Enough is enough. Those chapters, those BJP Congress agents, we have fed up of them. They don't want any public mandate. Hello sir, আজি এই পৰিস্থিতিটো চাই আপুনি কিমান ফল পাব বুলি আশা কৰিছে আমি বিপুল ভোটৰ আমি জিকিম আমি এনেকুৱা হিষ্ট্ৰী ৰেকৰ্ড কৰিব গৈ আছোঁ যে পাব্লিকে বিচাৰিছে পাব্লিকে AI Qatar নহয় AI Qatar পাব্লিকৰ যদিহে ইলেকশ্যন সময়ত ভোট দিয়া সময়ত যদি বিজেপি দলে যদি অলপ অসুবিধা কৰে আপোনাৰ ফালৰ পৰা কি ক'ব বিচাৰে পাৰ্টিটোৱে হৈ গ'ল বিজেপি সেই ধ্বংস কৰা পাৰ্টিটোৱে যি নিবিচাৰে সেইকাৰণে আমি সাৱধান হ'ব লাগিব অফক'ৰ্চ টেকন'ক্ৰেট বিউৰ'ক্ৰেট এইখিনি হ'ল বিজেপি ষ্টিল দেম শুনিছিলোঁ ছাৰ আপুনিতো BPF কেণ্ডিডেট হয় তাৰপিছত আপুনি EPSLC কি আশা কৰি আপুনি জয়যুক্ত কৰিছে মই BPFৰ কেণ্ডিডেট ডাঙৰীয়া BPFৰ চিফে তেখেতে আমি যিটো সমাজৰ কাৰণে কাম কৰি থাকোঁ দেখি পেলাই আমাক তেখেতে অফাৰ কৰিলে তেখেতৰ টিকেট লৈ পেলাই শনিবাৰ মুছলিম আছে খ্ৰীষ্টান আছে ছাপোৰ্ট দিছে নম্বৰ 1 নম্বৰ 2 যে আমি চলাই আছোঁ ট্ৰাইবেল মানুহ আমি ডিফাৰেণ্ট ছেকশ্যন ছ'চাইটিৰ কাৰণে আমি আমি তেখেতসকলৰ অধিকাৰ ৰাইটৰ কাৰণে সেই সংক্ৰান্ত AI Qatar আমি এজ এ কেণ্ডিডেট হিচাপে এজ এ ডিবেট কেণ্ডিডেট আদিবাসী মানুহ আছে মুছলিম মানুহ আছে এটা কথা ছাৰ আপুনি EPSLC দলত সোমাম বুলি দেউতা জানি বুজি আপোনাক বিজেপি দলে আপোনাক মাতিব বিচাৰিছে নেকি নে কিবা অফাৰ দিব বিচাৰিছে নেকি ৰাজু
ধন্যবাদ, থেংক ইউ ছ' মাছ ছাৰ।